আজি ডিলিমিটেশ্যনৰ পিছত নতুনকৈ ঢেকিয়াজুলি সমষ্টিত অন্তৰ্ভুক্ত হোৱা অঞ্চলত মই এখেতসকলক স্বাগতম জনাবলৈ ইয়াত উপস্থিত হ'লোঁ, ৰাইজৰ আশীৰ্বাদ ল'লোঁ আৰু অহা ইলেকশ্যনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়াক অসমৰ ভিতৰত আটাইতকৈ বেছি ব্যৱধানত জিকা ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত কৰাৰ আগ্ৰহৰ অনুৰোধ কৰিলোঁ। ৰাইজেও একমুখে ৩ নম্বৰ বাৰৰ বাবে মোদীজীক প্ৰধানমন্ত্ৰী কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক বিপুল ভোটত জিকাব বুলি আশ্বাস দিলে। আপুনি এটা কথা ক'লে যে এইবাৰ কাটা হাত, এইটোত ভোট দি কি লাভ আছে? কাটা হাতত ভোট দিটো একো লাভ নাই। নিজিকেও জিকা পাৰ্টিৰ লগত থাকিব লাগে আৰু এইটো বহুত অনিষ্ট কৰিলে না অসমক। ভূমিপুত্ৰসকলক বঞ্চিত কৰি ৰাখিলে, বেছি মিয়াৰ কথা চিন্তা কৰিলে, ভূমিপুত্ৰৰ কথা চিন্তা নকৰিলে, তেতিয়া চৰ চাপৰিত থাকিব কংগ্ৰেছ। ভূমিপুত্ৰৰ তাত আৰু কংগ্ৰেছ নাথাকে। স্যার যোৱা 5 বছৰ এমএলএও বিজেপিৰ আছিলে, এমপিও বিজেপিৰ আছে, কিন্তু উন্নতি এখন জায়গাত নহ'ল। এবাৰ কি ভাবিছে আপুনি? উন্নতি হ'ব, মানে ভাল উন্নতিয়ে হ'ব। আৰু যিখিনি অঞ্চল মোৰ মানে সমষ্টিত আছিল তাত উন্নতি হৈছে, নাই হোৱা নহয়। কিন্তু এইটো নতুনকৈ মোৰ তাত আহিছে, এতিয়া মই দায়িত্ব লৈছোঁ, কাম কৰিম। আমি কাম কৰা দলে ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ কাম কৰা পাৰ্টি, কষ্ট কৰা পাৰ্টি, উন্নয়ন কৰা পাৰ্টি। দাদা কংগ্ৰেছে এতিয়ালৈকে টিকেট কনফাৰ্ম কৰিব পৰা নাই, কি ক'ব? এইটো কংগ্ৰেছৰ ভিতৰৰ কথা, টিকেট ফাইনেল কৰিব পাৰে নোৱাৰে। এতিয়া কোনো খেলিবলৈ ৰেডি নাই। মইতো 2 এজনক চিনি পাওঁ, মই ফোন কৰিছোঁ যে কি হ'ল, বোলে কোনো খেলিবলৈ ৰেডি নহয়। আজি এটা সিদ্ধান্ত হয় যে অমুকজন ব্যক্তিয়ে খেলিব, ৰাতিপুৱাই মানে সি কৈ দিয়ে যে মই নেখেলোঁ। এতিয়া ঘৰৰ মানুহো মানে কংগ্ৰেছৰ নেতাক মানে ইলেকশ্যন খেলিব বাধা দি আছে। কেনেকৈ প্ৰাৰ্থী ঘোষণা কৰিব? দাদা গগৈ এতিয়া গগৈ পলাইছে ডিব্ৰুগড়ৰ পৰা লখিমপুৰ, আৰু গগৈৰ এতিয়ালৈকে টিকেট কনফাৰ্ম হোৱা নাই। নগাঁৱত খেলিব নে যোৰহাটত খেলিব, এই ক্ষেত্ৰত কি ক'ব দাদা? এইটো ব্যক্তিৰ নিজৰ কথা, কোন ক'ত সমষ্টিত ইলেকশ্যন খেলিব মোৰ তাত ক'ব লগা একো নাই। মোৰ কথাটো চিধা, তেৰা বেকা কথা নাই। কোন কি কৰিছে, কি নাই কৰা, কংগ্ৰেছ কি কৰিছে। আমাৰ কথা হ'ল ভাৰতীয় জনতা পাৰ্টি যোৱা 10 বছৰ মোদীজীৰ নেতৃত্বত যিটো কাম হৈছে, এই কামৰ খতিয়ান ৰাইজক আমি দিছোঁ। আৰু অহা দিনবোৰত আমি কি কৰিম তাৰ সংকল্প আমি ৰাইজক দিছোঁ, আৰু ৰাইজ খুচ আছে আৰু আমাক জিকাব। এতিয়া আমি ভাল কামত লাগি আছোঁ। তাত কোন ক'ত যায়, ক'ত আহে, কংগ্ৰেছে প্ৰাৰ্থী দিছে নাই দিয়া, এইবিলাকত আমাৰ টেনশ্যন নাই। আমাৰ প্ৰাৰ্থী অসমৰ ভিতৰত আটাইতকৈ বেছি ভোটত জিকিব লাগে, শোণিতপুৰ তেজপুৰৰ লোকসভা প্ৰাৰ্থী, এইটো আমাৰ চিন্তাত আছে। তাৰ কাৰণে আমি কাম কৰি আছোঁ। ডিব্ৰুগড়ৰ পাৰ্টিৰ মানুহে ডিব্ৰুগড়ক বেছি ব্যৱধানত জিকাব লাগে বুলি কাম চলি আছে। এতিয়া কম্পিটিশ্যনটো কংগ্ৰেছৰ লগত নাই নহয়। এতিয়া 12টা সমষ্টিত কম্পিটিশ্যন চলি আছে যে কোন কিমান ভোটত জিকাই পঠাব। জিকাটো লৈ মানে মানুহে টেনশ্যন কৰা নাই, কোন কিমান ভোটত জিকা পঠাব পাৰে তাৰ কাৰণে টেনশ্যন চলি আছে। আমাৰ মন্ত্ৰীৰ মাজতো কথা হয়, এতিয়া মইতো কৈছোঁ মই চবচে বেছি ভোটত জিকাই পঠাম। এতিয়া বিমল বৰা ডাঙৰীয়া কৈছে মই চবচে বেছি ভোটত জিকাই পঠাম। এতিয়া আমাৰ নিজৰ মাজতে কম্পিটিশ্যন এতিয়া যে কোন বেছি ভোটত জিকাব পাৰে, বুজি পালে? আমি তাক লৈ ব্যস্ত। কংগ্ৰেছৰ প্ৰাৰ্থী কোন ক'ত যাব, কোন ক'ত আহিব, এইবিলাক চিন্তা কৰাৰ প্ৰয়োজনো নাই আৰু দৰকাৰো নাই। হ'ব, শোণিতপুৰত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছেও প্ৰাৰ্থী দিছে, আনফালে আপেও প্ৰাৰ্থী দিছে। দিয়ক না বাবা, জোটবন্ধনটো জোটবন্ধ হ'ল নেকি? হা, নাই জোটবন্ধন হোৱা নাই। প্ৰব্লেমটো কি যে কোনো কাকো বিশ্বাস নকৰে, কোনো কাকো বিশ্বাস নকৰে। কংগ্ৰেছে ইয়াক বিশ্বাস নকৰে, কি নাম, এই আপক বিশ্বাস নকৰে, আপে কংগ্ৰেছক বিশ্বাস নকৰে। এই নিজৰ মাজত যদি বিশ্বাস কৰি এটা কেণ্ডিডেট দিব নোৱাৰে, কেনেকৈ দল সংগঠন আৰু চৰকাৰ চলাব, কেনেকৈ দেশখন চলাব, এইটো মোক বুজাই দিয়কচোন। ৰাইজক কেনেকৈ বিশ্বাসত ল'ব? গতিকে জোটবন্ধনটো জোটবন্ধ হৈছে নেকি? যি বন্ধনে হওক একো নাই, এইটো মানে গোটবন্ধনা নাই, জোটবন্ধনো নাই। এইটো ঠগ দগাবাজবিলাকৰ বন্ধন এটা, বুজি পালে? হ'ব।